हेलो एवरीवन की खबर आपनालोকৰ ভালনে মই নীলাক্ষী বৰা ব্লগলৈ आपनालोকক স্বাগতম জনাইছো আজি বজাৰ পৰা লৈ আহিছিল ইয়া মাছ মানুহজনে আৰু ইয়া মই মাছ ফ্ৰাই কৰি আছো আৰু ফ্ৰাই হৈ যোৱাৰ পিছত মই কেনেকৈ বনাও আপোনালোকক দেখাই থাকিম চাই যাব ভিডিওটোত এনেকৈ হিজিবৰ কাৰণে অলপ দেৰি ৰাখি দিম ৰঙচুৱা হ'বলৈ আৰু ইয়া ৰাখি দিছো আৰু মই খুন্দনাটো দুটামান নহৰু আৰু আদা এডোখৰ থেথেলিয়াই লৈছো এনেকৈ খাবলৈ খুব ভাল লাগে আপোনালোকে খাই চাবচোন ইয়া মই পিয়াজ আৰু বিলাহী এটা কাটি লৈছো আৰু এইফালে কাটি ৰাখি বিনে এইফালে মই মাছ কিডোখৰ ফ্ৰাই কৰিছিলো যে হিজি গল ইয়া মই উলিয়াই লৈছো আৰু একেখিনি তেলতে মই পিয়াজখিনি ভাজি লম আপোনালোকে চাই যাব কেনেকৈ মই বনাইছো ভিডিওটো স্কিপ নকৰাকৈ আৰু ইয়া পিয়াজখিনি অলপ ৰঙচুৱা হোৱাৰ পিছত মই দি দিছো আদা ৰসুন খুন্দি থোৱা আছিল যে তাই অলপ দি দিছো ওপৰতে এনে সিম্পল বনাইছো আপোনালোকে খাই চাব তো ভাল লাগিব নিশ্চয় ইয়া পিয়াজখিনি অলপ হিজি যোৱাৰ পিছত মই দি দিলো নিমখ আৰু হালধি তেলতে দি দিছো আৰু বিলাহী যে কাটি ৰাখিছিলো ইয়া বিলাহীও দি দিলো লগত khutura শাক আপোনালোকক দেখাৱা নহল আৰু ইয়া মই khutura শাক কাটি ৰাখিছিলো khutura শাক দি দিলো মাছৰ লগত খাবলৈ বহুত টেষ্ট লাগে আপোনালোকে এনেকৈ বনাই খাই চাবচোন বহুত ভাল লাগে ইয়া মই মাছৰ লগত বনাইছো আগে khutura বিলাহী এনেকৈ পিয়াজ দি ভাজি ললো লগত অলপ দে হিজিবৰ কাৰণে মই ঢাকনখন লগাই দিছো আৰু লগত দিবৰ কাৰণে আলু কাটি ৰাখিছিলো আৰু ইয়া আলু দি দিলো বেটাৰে খাবৰ কাৰণে কোনো মানে মছলা এনেকৈ জলকীয়া দিয়া নাই ইয়া হিজি গল এনেকৈ অলপ দে ভাপত হিজাই ললো আৰু ইয়াত পানী দি দিলো আৰু যেতিয়া উতলি আহিব তেতিয়া মাছ দি দিম ইয়া ঢাকন দি ৰাখি দিছো আৰু এতিয়া দেখিছেনে বাৰু উতলি আহিছে আৰু আলু হিজি আহিছে এয়া মই মাছ কিডোখৰ দি দিও আমাৰ মাছৰ তৰকাৰী ইয়া হৈয়ে গল আৰু এনেকৈ অলপ ভাপত ৰাখি দিম ঠিক আছে আজিলৈ আহিছো ইয়া ভিডিওটো আপোনালোকলৈ আগবঢ়ালো কেনেকনো বনাইছিলো আমি মাছৰ তৰকাৰী আজি যদি ভিডিওটো আপোনালোকৰ ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু লগতে বেল আইকনটো পিটিকি দিব এনেকৈ ভিডিওবিলাক আপোনালোকলৈ আগবঢ়াই থাকি আপোনালোকে সাপোৰ্ট কৰিব ঠিক আছে বাই বাই